হেল্ল' দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল, ভালে আছেনে আপোনালোকে হাঁহি ফূৰ্তি কৰি থাকিব, নিজেও হাঁহিব, লগতে বেলেগকো হহুৱাব। আৰু বেলেগক হহুৱালেও নহহুৱালেও নিজে কিন্তু হাঁহি ফূৰ্তি কৰি থাকিব। আৰু আজি মই আপোনালোকক দেখাম তেজপুৰৰ ফেমাছ কনকলতা চিভিল হস্পিটেলখন। এইখন এখন চৰকাৰী হস্পিটেল হয় আৰু ইয়াত অতি কম খৰচৰ ভিতৰতে অতি উন্নতমানৰ চিকিৎসা ব্যৱস্থা পোৱা যায়। আৰু ইয়াত জ্বৰ, চৰ্দি, কাহ ইত্যাদি বিভিন্ন ধৰণৰ বেমাৰৰ ঔষধ ফ্ৰীতে পোৱা যায়। তো আহক বন্ধুসকল, আজি আমি এই তেজপুৰৰ ফেমাছ কনকলতা চিভিল হস্পিটেলখন চাবলৈ যাওঁ। তো ব'লক বন্ধুসকল, আমি এই হস্পিটেললৈ যাত্ৰা আৰম্ভ কৰোঁ। তো বন্ধুসকল, এতিয়া মই আহি পালোহি তেজপুৰৰ ফেমাছ এই কনকলতা চিভিল হস্পিটেলখনলৈ। আহক বন্ধুসকল, এই হস্পিটেলখন আপোনালোকক ভালদৰে এবাৰ দেখাওঁ। তো বন্ধুসকল, এইখনেই হ'ল কনকলতা চিভিল হস্পিটেলখনৰ ভিতৰলৈ সোমাই যোৱাৰ মুখ্য দুৱাৰ। এইখন চাওক দুৱাৰখন। আহক বন্ধুসকল, এই দুৱাৰেদি আমি ভিতৰলৈ সোমাই যাওঁ আৰু গোটেই কনকলতা চিভিল হস্পিটেলখন আপোনালোকক ভালদৰে এবাৰ দেখাওঁ। বন্ধুসকল, কি ক'ব আৰু, আজি ভিডিঅ' বনাব আহি পেলাই বৰষুণত ভিজি গ'লোঁ। এতিয়া ঠাণ্ডাত কঁপি আছোঁ মই। তথাপিও মই আপোনালোকক তেজপুৰৰ ফেমাছ কনকলতা চিভিল হস্পিটেলখন আজি দেখুৱালোঁ। আৰু আপোনালোকক কেতিয়াবা এই হস্পিটেলখনলৈ আহিব। এইখন এখন চৰকাৰী হস্পিটেল হয় আৰু ইয়াত অতি কম খৰচৰ ভিতৰতে অতি উন্নতমানৰ চিকিৎসা ব্যৱস্থা পোৱা যায়। আৰু জ্বৰ, চৰ্দি, কাহ ইত্যাদি বিভিন্ন বেমাৰৰ ঔষধ ইয়াত ফ্ৰীতে পোৱা যায়। আৰু আজি যদি ভিডিঅ'টো মোৰ ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। নেক্সট মই এটা সুন্দৰ টপিকৰ সৈতে সোনকালে আহি আছোঁ। এতিয়ালৈ বাই বাই বন্ধুসকল।